হেল্ল' বাপ্পা ঐ ইমান ওখ জায়গা হা ক'ত গৈ আছোঁ আৰু নক'বা হা কি মজা আমি মানে এতিয়া ওপৰত উঠি আছোঁ চাওঁচোন কিমান দূৰ পাৰোঁ ওপৰত উঠিব এডভেঞ্চাৰ কৰি আছোঁ তাৰমানে এতিয়া পাহাৰত উঠিলে কি ভাগৰ লাগে ইমান বাহ ডায়েবেটিছ থকা মানুহবোৰ উঠিব লাগে ইয়াত ডায়েবেটিছ ভাল হৈ যাব কিজানি ভাগৰ লাগিল নেকি তোমাক ভাগৰ লাগি গ'ল হা ভাগৰ লাগিল হেই কি কৰবা আৰু ভাই উপায় তাৰমানে আজি কথাটো কেনেকুৱা হ'ল আহিছিলোঁ আজি ক'ৰবাত আহি পালোঁ ক'ৰবাত কোনো প্লেন নাই কোনো হেৰি নাই আহি গ'লোঁ এনে বাছ আহিব লাগে আহি গ'লোঁ দুটাই আহিছোঁ খুব ভাল জেগা ইমান ধুনীয়া প্লেচ দুটাই ফ্ৰী আছোঁ চ' আহি গ'লোঁ আজি ধুনীয়া জেগা একবাৰ চাই লওক আমি এতিয়া একদম আছোঁ পাহাৰৰ ওপৰত চাওক পাহাৰৰ ওপৰত আছোঁ আমি এতিয়া কি কৰবি যাবি না ভাই আগত যাম নিশ্চয় এনাৰ্জি আছে তাৰমানে এনাৰ্জি আছে তাৰ এনাৰ্জি আছে বোলে এনেকুৱা এনাৰ্জি থকা মানুহ বহুত প্ৰয়োজন লাইফত নিশ্চয় ওপৰত উঠি জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে এনেকুৱা বন্ধু এতিয়ালৈকে এনাৰ্জি থকা বন্ধু থাকিব লাগে লাইফ ইজ এ ষ্ট্ৰাগল ভাই জীৱনটোৱে সংগ্ৰাম পাহাৰত উঠিলেহে গম পোৱা যায় কিমান সংগ্ৰাম কৰিব লাগে বাপ্পা ঐ একচুৱেলি মজাও আছে পাহাৰত উঠি ধুনীয়া ইয়াতে আহিলে লগত বেকআপ এটা লৈ আহিব লাগে পিছত একচুৱেলি আমি একো বেকআপ চেকআপ একো নাই এনেই আহিছোঁ বেকআপ মানে তাতে পানী বটল খোৱা বস্তু আদিকে কৰি ইত্যাদি ইত্যাদি থাকিব লাগে আৰু তেতিয়া ভাল মানে পাহাৰ বগাই 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 ৰেষ্ট লৈ ধুনীয়া খা আৰু এনাৰ্জি বঢ়াই ল আৰু যাত্ৰা কৰ মজা কিন্তু আমি একো অনা নাই চ' চাওঁচোন কিমান দূৰ পাৰোঁ আগুৱাই যাব হেল্ল' দোস্ত মই গোৱালপাৰাৰ তাৰমানে গোৱালপাৰাৰ হয় মোৰ নামটো কম দে পিছত ইয়ে প্ৰথম ব্লগ তাৰমানে এইটো প্ৰথম ব্লগ কৰিম বুলি এনে মনলৈ আহিল আৰু তাৰপিছত আৰু কি কৰিম এনেকুৱা কোনো প্লেন নাই এনেই আৰু হেৰি কৰিলোঁ মাথাত খেলাল আৰু এনেই মই য'ত আহিলোঁ সেইটো আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আৰু কোনো একো প্লেন নাই তাৰমানে অ' ভাই আমি কিমান দূৰ আহি পালোঁ আহি পালোঁ নিলগত কিমান দূৰ আহি পালোঁ হিচাপ আছে না আমি হিচাপ আছে সেই দোস্ত ছানগ্লাছ পাত কেনেকুৱা লাগিছে লাইক কৰিব ছানগ্লাছৰ কাৰণে পানীৰ কি ধুনীয়া বাজনি ধাৰাসাৰ বৰষুণ হৈ থাকিলে যেনেকুৱা বাজে সেনেকুৱা বাজি আছে ধুনীয়া একদম নেচাৰেল আৰু ইয়াতে আহিলে যান্ত্ৰিকতাৰ কোনো হেৰি নাই পৰিৱেশে নাই একদম নেচাৰেল আহি কি মজা লাগে মানে অচম হেণ্ডচাম ঠাই বিউটিফুল ঠাই কি ক'ম ভাষা নাই সেইকাৰণে আহে চাগে কিজানি পিকনিক কিছুমানে খাবলৈ ইয়াতে ইয়াৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্য উপভোগ কৰা হ'ল লগতে পিকনিক খোৱা হ'ল যিয়ে নহওক পৰিয়াল বন্ধু ইত্যাদি ইত্যাদি আহে আৰু ইয়াতে পিকনিক প্লেচ স্থান ধুনীয়া স্থান এইটো বন্ধুজনৰ কিজানি ভাগৰ লাগিছে নেকি ভাগৰ লগা নাই তাৰ বোলে ভাগৰ লগা নাই মস্তি লাগিছে এনেকুৱা ভাল মস্তি লগা বন্ধু থাকিব লাগে একচুৱেলি জীৱনত লাইফত
লাইফ ইজ এ ষ্ট্ৰাগল। তেতিয়াও কৈছোঁ পাহাৰত উঠিলেহে গম পোৱা যায় কিমান ষ্ট্ৰাগল কৰিব লাগে, সংগ্ৰাম কৰিব লাগে। বন্ধুজনে বোলে ভাতো আমি একদম ওপৰত আহি পালোঁ। কি ধুনীয়া ইয়াৰ চাওকচোন, চাওক কি ধুনীয়া পৰিৱেশ। আৱাজটো শুনিবলৈ পাইছেনে নাই আপোনালোকে? ইমান ধুনীয়া আৱাজ। যাবি নেকি ভাই তাতে? বহুত গৰম লাগিল, চলিব লাগিব চাগে। আৰু এই ৰ'দটো যে দি আছে, মুখ চুখ জ্বলি গৈছে একদম, নকবি আৰু। মই জনাত আগত আৰু গৈ 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 সমান জেগা, একদম সমতল ভূমি, মানুহ কিছুমান ঘৰ বান্ধিও আছে, দোকানো আছে আগত, সেনেকুৱা ধৰণৰ জেগা পোৱা যায়। গৈ থাকিলে আমি তাৰমানে সমান জেগা পাম। আৰু তাতে দোকানো আছে, দোকান চোকান আদি কৰি মানুহ ঘৰ বান্ধিও আছে, কিছুমান ঘৰো আছে মানুহৰ, মানে সমান সমতল ভূমি আৰু সেনেকুৱা আছে। অৱশ্যে একবাৰ মই গৈছোঁও, কিন্তু মোৰ বন্ধুজনে যোৱা নাই। চ' তাক আজি দেখুৱাম বুলি ভাবিছোঁ কেনেকুৱা ধৰণৰ জেগা। চ' আজি তাৰ প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব। মোৰ 3বাৰমান হ'ল ইয়াতে, 3, 4, 5 সেনেকুৱা হ'ল আৰু এই কিবা কিবি এনেকুৱা আৰু। আমাৰ ওচৰতে ঘৰ ন, আহিয়ে থাকোঁ। কোনোবাই যদি আহে দূৰৰ পৰা আপোনালোকে মোক ফোন কৰিব, ফোন নাম্বাৰটো দি দিম আপোনালোকক। হয় নেকি? হা? ৰেষ্ট কৰে বোলে, অলপ গৰম লাগছে। দে গৰম লাগছে যেতিয়া উপায়তো নাই, কি ক'ম ভাই। ইমান ধুনীয়া জেগা উপভোগ কৰিবলৈ হ'লে কিবা পালেতো কিবা হেৰাবই লাগিব ন, হয়নে নহয়? হা? আৰে ভাই, ইমান জেগা এটা ধুনীয়াত আহিছোঁ, ইমান ধুনীয়া জেগা। চ' একবাৰ মনোমোহা উপভোগ কৰি লওক দৃশ্য, কি ধুনীয়া দৃশ্য। কল বাগানো আছে ইয়াতে, কল খেতিও কৰে নেকি মানুহে, কলৰ হেৰিও আছে। ধুনীয়া প্লেচ। পুনৰ যাত্ৰা, অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ আৰু পুনৰ যাত্ৰা। জেগা কিন্তু মস্তি জেগা বে, ধুনীয়া ন? কি ধুনীয়া জেগা, প্লেচ বিউটিফুল প্লেচ, ধুনীয়া, অচম তাৰমানে একদম বাঁহৰ তলে তলে গৈ আছোঁ। কি ঠাণ্ডা শীতল জেগা। এনেকুৱা এটা জেগাত আহি ব্লগ কৰিব পালে কি মজা লাগে, ইয়াৰ আমেজে বেলেগ। কিন্তু কষ্ট আছে, ৰিক্সো আছে ভাই। এনেকৈ ব্লগ বনোৱাটো তামাম ৰিক্স। কি জেগা চাওকচোন, ইমান ঔষধ আছোঁ আমি, ৰিক্সো আছে, তামাম ৰিক্স। তাৰপিছত আমি ইমান ওপৰত আছোঁ, সেই তলত আছে পানী, এই তলত। ব্লগ ভাই। ভিডিঅ' কোৱালিটি ভাল হ'ব নোৱাৰে, ভাল নহ'ব পাৰে কিজানি, বেয়া নাপাব। ইয়াৰ কাৰণে চৰি দেই, ভেৰি চৰি। ভিডিঅ' কোৱালিটি ইমান ঠিক হোৱা নাই, কোনো মাইক চাইক নাই, মোবাইলেৰে ৰেকৰ্ড কৰিছোঁ, Samsung J7। থেংকছ Samsung J7, এনেকুৱা ধৰণৰ সুযোগ দিয়াৰ কাৰণে। এটা বেটাৰী যাতে খতম নোহোৱা, ভাই কৈ দিছোঁ, বেটাৰী যাতে খতম নহয়, তোমাৰ বেটাৰী যাতে খতম নহয়। এই ৰাস্তাটাৰে গৈ থাকিম আমি, ইমান দূৰ আহিলোঁ। জেগা কিন্তু ঠাই বঢ়িয়া, মজা প্লেচ। এতিয়া অলপ সমতল ভূমি পাইছোঁ, অলপমান ধুনীয়া প্লেচ, সমান ভূমি পাইছোঁ। পাহাৰ বগাই এতিয়া অলপমান সমান ঠাই পাইছোঁ। বহুত ভাল লাগিছে, অলপমান শান্তি পাইছোঁ। ধুনীয়া প্লেচ, ধুনীয়া আহিব লাগে ইয়াত। গাখীৰ বৈ থকা নিচিনা লাগে তাতে, ইমান ধুনীয়া বগা, একদম পানীৰ কালাৰ, গাখীৰ বৈ থকা যেন লাগে। ভাই আমি এইখিনি আহি পোৱাতে আহি
কিমান সময় লাগিল জানানে এইখিনি আহোঁতে 1 ঘণ্টা আৰু সমতল ঠাইখিনি পাব বাকীয়ে আছে পথাৰ এৰিয়া একদম ধুনীয়া সমান জেগা এইখিনি পাবলৈ বাকীয়ে আছে এইখিনি আহোঁতে 1 ঘণ্টা লাগিল কি মস্ত ষ্ট্ৰাগল কৰিলোঁ আৰু আজি অলপ হয় কি ক'ম এনেকুৱা ষ্ট্ৰাগল কৰিব লাগে অলপ অলপ ষ্ট্ৰাগল ওপৰত আছে কলৰ বাগান ধুনীয়া ওপৰত কলৰ বাগান চাই লওক অ ভাই পালোৱে আহি আহক সমান জেগা পালোঁ পালোঁ ধুনীয়া পাই গ'লোঁ আৰু সমতল ভূমি পাই গ'লোঁ ধুনীয়া পাৰ্টনাৰজনে গান গাই আছে তাৰ মানে অনুভৱ হৈছে তাৰ যে ইমান ধুনীয়া জেগা কেতিয়াও আহি পোৱা নাছিল ইমান ধুনীয়া জেগা দেখা পায় মনৰ পৰা একদম গান ওলাই গৈছে আৰু তাৰ কি ক'ম ভাই গান গাই আছে ফিলিং ৰোমান্টিক চাগে ইমান ধুনীয়া জেগা আমি পাই গ'লোঁ সমান জেগা ধুনীয়া জেগা ভাই আপোনালোকে যদি ইয়াতে সমান জেগালৈকে আহি পাইছে হুহুৱাত আহোঁতেই চ' কমেণ্ট কৰিব আপোনালোকে কোনে কোনে আহিছে ভিডিঅ' বক্সৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পথাৰ একদম মানে পথাৰ আহি আমি সমান জেগা পালোঁ একদম মানে সমান জেগা মানুহৰ ঘৰো আছে দেখুৱাই আছোঁ ৰ'ব কালভাৰ কালভাৰো আছে ইয়াতে চাওক কালভাৰ ধুনীয়া আহি পালোঁ ধুনীয়া জেগা আহি চাওক মানুহৰ ঘৰ আছে ইয়াতে ঘৰ আছে মানে ঘৰ সাজি আছে ইয়াতে মানে গাঁৱৰ নিচিনা এৰিয়া আৰু ইয়াতে হেৰি পাহাৰ বগাই আহি আমি একদম ভৈয়াম এৰিয়া পালোঁ সেনেকুৱা অনুভৱ হৈছে কেনেকৈ ধুনীয়া ইমান ঘৰ বান্ধি আছে ওপৰত ভাবিলে আচৰিত লাগে হয়নে নহয় ভাই আহি আমি এইখন দোকান পালোঁ এইখন দোকান হয় একচুৱেলি আজি খোলা নাই দোকানখন খোলা নাই পানী খাব খুজিছিলোঁ কিন্তু দুৰ্ভাগ্য হ'ল আজি দোকানখন খোলা নাই কি ক'ম পানী খাব খুজিছিলোঁ এতিয়া দোকানখন নাই এতিয়া কি কৰিম দোকানখনেই বন্ধ চ' এখন দোকান পায় আহি ইয়াতে ধুনীয়া একচুৱেলি মানুহৰ সমাগম হ'লে এই দোকানখন খোলে একচুৱেলি কিন্তু এতিয়া বৰ্তমান আমি আজি কিমান তাৰিখ হ'ল আজি ডিচেম্বৰৰ তাৰিখ মনত নাই আজি 14 তাৰিখ ডিচেম্বৰৰ 14 তাৰিখ আমি ডিচেম্বৰৰ 14 তাৰিখে আহিছোঁ ভাবি চাওক আমি কিমান এডভান্স আহিছোঁ আগতীয়া সেইটো একবাৰ ভাবি চাওক চ' সেইকাৰণে ইয়াতে ইমান মানুহ সমাগম হোৱা নাই সমাগম হ'লে এইবোৰ মানুহ হয় দোকান পোহৰ বন্ধ আছে এতিয়া চাওক ঘৰ আছে মানুহৰ ধুনীয়া প্লেচ নাযাওঁ আৰু ইয়াৰ পৰা হ'ব চ' গাইছ আপোনালোকে যদি ইয়ালৈকে আহিছে কমেণ্ট কৰিব মোৰ ভিডিঅ'ত ধুনীয়াকৈ আৰু আহিব আপোনালোকে যদি আহিব বুলি মই নকওঁ একচুৱেলি যদি আহে কোনো প্ৰমোট কৰিবলৈ যোৱা নাই মই একচুৱেলি আপোনালোকে যদি আহে ফ্ৰী আছে তেতিয়াহ'লে আহিব পাৰে ইয়াত ইমান ধুনীয়া জেগা ইমান ধুনীয়া ঠাই এখন মেঘালয় এৰিয়া নাকাচিকং বুলি কয় পিকনিক প্লেচ একচুৱেলি আহিলে আহিব পাৰে ইয়াতে আজি ভিডিঅ'টো খতম কৰিম চ' যদি ভিডিঅ'টো ভাল লাগিছে একবাৰ লাইক কৰি দিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব হেল্ল' বাই দিছে বাই